এটি কবিতা আবৃত্তিৰ প্ৰয়াস। কবিতাৰ শিৰোনাম প্ৰাপ্তি অপ্ৰাপ্তি। কবি শ্ৰীমন্ত দত্ত, আবৃত্তিকাৰ মানস চাৰি। তোমাৰ দুচকুত কিয় ইমান কাৰুণ্য শিৱাংগিনী? কি অপ্ৰাপ্তিৰ বিষাদে পূৰ্ণ কৰিব পৰা নাই তোমাৰ হৃদয়ৰ উপত্যকা? বুকুত খুজি ল'লে হুমুনিয়া হয় কেকটাছ, নিশ্বাসত বিয়পিব বিষাদৰ ৰামধেনুৰ হেতাৰা। তুমি দুচকুত আঁকি ল'বা কাজল বৰণীয়া সুখ, ওঠত নিগৰাই ল'বা সৰগীয় সুৰ। ময়ো সুখী হওঁ সেই সুৰীয়া সুৰৰ আৱেশত। কথা দিয়া শিৱাংগিনী, শেৱালিৰ পাপৰিয়ে দুবৰি নিয়ৰৰ লগত সংগোপনে মিতিয়ালী কৰাৰ দৰে তুমিও মিতিয়ালী কৰিবা মোৰ যন্ত্ৰণাৰ লগত। তোমাৰ কিছু যন্ত্ৰণা মোক দিবা, তাৰ বিনিময়ত মই গজি দিম তোমাৰ দুহাতত মোৰ সুখৰ বৈশিষ্ট্য। ধন্যবাদ।